নমস্কাৰ বন্ধুসকল, সংভেদ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আপোনাৰ ইয়াতে কেইটামান প্ৰশ্ন আছে। এই ধৰণৰ প্ৰশ্ন সাধাৰণতে এপিএসসি বা ইউপিএসসি আৰু আপোনাৰ এছএছসি চিজিএল, চিএপিএফ, দিল্লী পুলিচ এনেকুৱা ধৰণৰ যিবোৰ কম্পিটিটিভ এক্সাম তাত সোধা হয়। মই যিমান পাৰি সহজতে আপোনালোকক বুজাবলৈ চাম। প্ৰথম প্ৰশ্নটো দিয়া হৈছে তলৰ যেটো ছবি আছে ফিগাৰ, হাউ মেনি ট্ৰায়াঙ্গলছ আৰ প্ৰেজেন্ট ইন দ্য গিভেন ফিগাৰ। ওকে, আপোনালোক 30 সেকেন্ড পাব। 30 সেকেন্ডৰ ভিতৰত উত্তৰটো দিব লাগে। মই বাৰু শেষত কেনেকৈ কৰে উত্তৰটো মই বুজাই দিম। তো প্ৰথম প্ৰশ্নটো হৈছে, এইটো এটা ফিগাৰ। প্ৰথম প্ৰশ্নটোত 4টা অপচন আছে, 4টা, 8টা, 15টা, 10টা। কোনটো শুদ্ধ? এ বি চি ডি এইটো ফিগাৰ। ওকে, তো ইয়াৰ সঠিক উত্তৰটো হৈছে ড। আৰু এটা অকমান তাতকৈ জটিল প্ৰশ্নলৈ আহিছোঁ। এইটো এটা ফিগাৰ চাওক। ইয়াতে মুঠতে কেইটা ত্ৰিভুজ আছে? হাউ মেনি ট্ৰায়াঙ্গলছ আৰ দেয়াৰ? এ নম্বৰ 1 13, 2, 27, 3, 18, 4, 29। সঠিক উত্তৰটো হৈছে 113। সো বন্ধুসকল, এতিয়া আপোনালোকে ভালকৈ মন দি শুনক, এইটোনো কেনেকৈ ইমান সোনকালে কৰিব পাৰি। এইটো চাওক, প্ৰথম প্ৰশ্নটো ফিগাৰটো চাওক। কেইডাল আঁচ আছে? এডাল, দুডাল, তিনিডাল। ডাঙৰ ত্ৰিভুজটোৰ মাজত আকৌ তিনিডাল আঁচ আছে। মুঠতে ইয়াত যদি আমি সৰু সৰু এটা ত্ৰিভুজ ধৰোঁ, কেইটা ত্ৰিভুজ থাকিব? 1, 2, 3, 4। ইয়াৰ একদম চিম্পল ফৰ্মুলাটো হৈছে এইকেইটা যোগ কৰি দিব লাগে। 1, 2, 3, 3, 3, 6, 6, 4, 10। টোটেল কিমান? 1 + 2 + 3 + 4, 10। আৰু ইয়াতে আৰু এটা ফৰ্মুলা আছে, n × n + 1/2। কেইডাল আঁচ আছে? কেইটা ত্ৰিভুজৰ ভিতৰত? 1, 2, 3, 4। অৰ্থাৎ 4 পূৰণ 5 / 2। সেইটো 4, 5 × 20ৰ 2 ভাগ কৰিলে 10। 2 নম্বৰ প্ৰশ্নটো চাওক। একে ধৰণৰ ফৰ্মুলা 1, 2। কেইটা ফিগাৰ আছে? এইটোত 1টা, 2টা, মুঠতে 3টা। সৰু সৰু 2টা, ডাঙৰটো সৈতে 3টা। 1, 2, 3। আকৌ এইটো লৈ 1, 2, 1, 2, 3। অৰ্থাৎ 3, 3 টোটেল 3 + 3 = 6। বা এনেকৈও ক'ব পাৰি, এনেকৈ যদি ধৰি লওঁ, বেছ এডাল বুলি ধৰি লৈছোঁ, 1, 2, 3। দুডাল বেছ কাৰণে 3, 3, 6। এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। এই ফিগাৰটোত মুঠতে কেইটা ত্ৰিভুজ আছে? আমি যদি চাওঁ, 1টা, 2টা, 3টা, 4টা, 5টা, মানে 1টা, 2টা, 3টা, 4টা, 5টা। আমি এনেকৈ ওলাই আছে। ইমানখিনি নাচালেও আমি কেইডাল বেছ আছে সেইটো চালে ওলাই পৰিব। এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল। 5ডাল বেছ, অৰ্থাৎ 5টা ত্ৰিভুজ। এইটো প্ৰশ্নলৈ আহোঁ। টোটেল আপোনালোকে এইটো পাৰিবই লাগে। এইবাৰ মই আগতে ফৰ্মুলাটো দেখুৱাইছিলোঁ। ইয়াৰ উত্তৰ কি হ'ব, কেনেকৈ উলিয়াইছিলোঁ চাওক। 1, 2, 3, 4, 5। গতিকে ফৰ্মুলা কি আছিলে? n × n + 1/2। অৰ্থাৎ 5 পূৰণ 5 + 1 6/2। অৰ্থাৎ 5, 6, 30। 30ৰ 2 ভাগ কৰিলে কিমান? 15। 1, 2, 3, 3, 3, 6, 6, 4, 10, 10, 5, 15। সঠিক উত্তৰ 15। ঠিক সেইদৰে এই প্ৰশ্নটো চাওক। ইয়াতে মুঠতে কেইটা ত্ৰিভুজ আছে? কেনেকৈ কৰিব? এনেকুৱা যেতিয়া এটা ফিগাৰ থাকে, ভিতৰটোত 4 বুলি ধৰিব। ভিতৰত এনেকুৱা যদি এটা থাকে, 4 বুলি ধৰিব। 4, 1, 5। তথাপি মই দেখুৱাই দিছোঁ 1, 2, 3, 4। আৰু ডাঙৰটো সৈতে 4 + 1। টোটেল কেইটা ত্ৰিভুজ আছে? 5টা। 5। বি, কাৰেক্ট এনচাৰ বি। এতিয়া আহোঁ আগৰটোতকৈ অকণমান জটিল। ইয়াতে এটা ডাঙৰ ত্ৰিভুজ আছে, তাৰ ভিতৰত আৰু এটা ডাঙৰ ত্ৰিভুজ, তাৰ ভিতৰত এটা ত্ৰিভুজ। অৰ্থাৎ এটা ত্ৰিভুজৰ ভিতৰত আকৌ 2টা ত্ৰিভুজ। অ'কে, চ' আমি একেই ফৰ্মুলা, একদম সৰুটোৰ কাৰণে ধৰিলোঁ 4, তাতকৈ অকণমান ডাঙৰ মাজৰ 2টা যিকেইটা সোমাই আছে তাৰ কাৰণে ধৰিলোঁ 4 + 4। আৰু ডাঙৰটো সৈতে মিলি 4, 4, 8, 9। 4 + 4 + 1, that is 9। কেনেকৈ কৰিলোঁ? সৰুটো চাওক, 1, 2, 3, 4। এইটো মিলি 5। 1, 2, 3 আৰু ডাঙৰটো মিলি 4। অৰ্থাৎ 1, 2, 3, ডাঙৰটো 4। 1, 2, 3, 4। 4, 4, 8,
9 এতিয়া আহোঁ এইটো প্ৰশ্নলৈ এটা ত্ৰিভুজ আছে তাক ভাগ কৰিছোঁ দেখিছে এইটো এটা সমবাহু ত্ৰিভুজ আটাইকেইটা বাহু সমান ইয়াক কেইটা ভাগ কৰিছোঁ এটা দুটা তিনিটা এডাল বাহু তিনি ভাগকৈ কৰিছোঁ এটা দুটা তিনিটা এতিয়া ইয়াত প্ৰশ্নটো হৈছে টোটেল কেইটা ত্ৰিভুজ আছে সো আমি কৰিছিলোঁ উত্তৰ কিমান পাইছিলোঁ 13 কেনেকেনো 13 ওলাম ইয়াত এনেকৈ চাওক আপোনালোকে যদি 1 2 3 কে গন্তি কৰি থাকে আপোনালোকৰ খেলিমেলি লগাৰ বহুত চান্স আছে আৰু এইটো অলৰেডি আপোনাৰ বেংকৰ এক্সামত ইউপিএসসিতে হওক এপিএসসিতে হওক এইটো আহিছে সো আমি কেনেকৈ উলিয়াম সিম্পল ফৰ্মুলা আমি লিখিম 1 2 3 বা 1 2 3 বা 1 2 3 তিনিটা গতিকে আমি লিখিম 1 2 3 ইয়াত লিখিম 1 এই দুটা আমি এটা যোগ কৰিম 1 2 3 3 3 6 এতিয়া আমি এইকেইটা যোগ কৰিম 6 3 9 1 10 ফৰ্মুলা কি আমি টোটেলটো লম তাৰ পিছৰটো এৰিম তাৰ পিছৰটো ধৰিম অৰ্থাৎ আমি এইটো এৰিম এইটো ধৰিম এইটো এৰিম অৰ্থাৎ 10 3 13 10 + 3 = 13 আগৰটোত আছিলে তিনিটা এটা বাহু তিনিটা ভাগ এইটোত হৈছে চাৰিটা গতিকে ইয়াতনো কেইটা ত্ৰিভুজ আছে একেই ফৰ্মুলা আমি লিখি লম 1 2 3 4 মই ইংৰাজীতে লিখিছোঁ কওঁতে অসমীয়াত কৈছোঁ 1 2 3 4 ওকে আকৌ লিখিম 1 এতিয়া 1 2 3 3 3 6 6 4 10 এতিয়া আমি কেইটা যোগ কৰিম 10 6 16 16 3 19 19 1 20 এতিয়া ফৰ্মুলা মতে কি কৰিব লাগিব 20 টো প্লাস কৰিম 10 টো মাইনাস কৰিম 6 টো প্লাস কৰিম 3 টো মাইনাস কৰিম 1 টো প্লাস কৰিম মানে এটা এৰিম এটা ধৰিম টোটেলটো ধৰিম তাৰ একদম তলৰটো এৰিম তাৰ পিছৰটো ধৰিম তাৰ পিছৰটো এৰিম তাৰ পিছৰটো ধৰিম অৰ্থাৎ কিমান হ'ল 20 6 26 26 1 27 ইয়াৰ উত্তৰটো কি হ'ব 20 + 6 + 1 that is 27 এটোৱে ইয়াৰ উত্তৰ বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু আমি ভাবিছোঁ আগন্তুক দিনত এনেকুৱা বহুতো শৰ্টকাট ট্ৰিক লৈ আহিম যি আপোনালোকৰ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট হওক সেন্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্ট হওক ইণ্টাৰভিউ হয় চাকৰিৰ কাৰণে যি পৰীক্ষা হয় লিখিত পৰীক্ষাত তাত আপোনালোকক সহায় কৰিব ধন্যবাদ